হাজবেন্ড এটা ডেথ হল তাৰপিছত মাৰপিট যি ঘটনা হল সেইখিনি যোৱাকালি ঘটনা এটা বেলেগ ধৰণে আছিলে এক্সিডেণ্টেল হৈ পেলাই এই মাৰপিট হোৱা ঘটনাটোত তাৰতো আমি যথেষ্ট তদন্ত কৰি যিখিনি বিহিত ব্যৱস্থা ল'বলগীয়া আছে আমি লৈছোঁ আৰু মাৰপিট কটা ঘটনাত 19 জনক আমি এতিয়ালৈকে আটক কৰিছোঁ তাৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাৰপিছত আজি যি দেখিলোঁ আমি বহুত ঠাইত তেনেকুৱা মানুহ আহি ৰাস্তা জাম কৰা টায়াৰ জ্বলোৱা আৰু বিভিন্ন ঠাইত তেনেকুৱা মতলব ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰা ঘটনাখিনি হৈছে আৰু তাতো আমি কেইজনক আমি আটক কৰি ৰাখিছোঁ আমি সবক সেইটোৱে আহ্বান জনাম যোৱাকালি এটা ঘটনা হ'ল পিয়ৰলি এটা এক্সিডেণ্টেল ঘটনা আছিলে কোনো ইণ্টেনশ্যনেল তেনেকুৱা টাইপ নাই সেইটো লৈ পেলাই এনেকুৱা মানে অপ্ৰীতিকৰ ল এণ্ড অৰ্ডাৰ প্ৰব্লেম সৃষ্টি কৰিব নালাগিছিল কিন্তু আজি দিনটো যি হ'ল এতিয়া আমাৰ চিটুৱেশ্যন ফুল্লি আণ্ডাৰ কণ্ট্ৰল আছে তো আমি ৰাইজক সেইটোৱে আহ্বান জনাম কি আইনৰ ওপৰত সবে আস্থা ৰাখক আইন শৃংখলাত কেতিয়াও নিজৰ হাতত তুলিব নালাগে আৰু সবে ভালকৈ একেলগে সৌহাৰ্দ সহকাৰে থাকক আৰু আমাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে আমি কৰিছোঁ এক্সট্ৰা ফ'ৰ্চ ইয়াত মোতায়েন কৰা হৈছে আপোনালোকে দেখিবলৈ পাইছে অলৰেডি ইয়াত ৰেপিড একশ্যন ফ'ৰ্চ আমাৰ স্পেচিয়েলাইজড যি ল এণ্ড অৰ্ডাৰ ফ'ৰ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো আহি পাইছে অলৰেডি CRPF আমি বিভিন্ন জিলাৰ পৰা ইয়াত মোতায়েন কৰিছোঁ আৰ্মি আহি পাইছে আৰ্মি এতিয়া ফ্লেগ মাৰ্চ আৰম্ভ হ'ব অলপ পিছতে তো যথেষ্ট আমি ফ'ৰ্চ ডিপ্লয়মেণ্ট কৰি ৰাখিছোঁ আৰু যিমান ইয়াত মানুহ আছে সবকে মই এইটোৱে অনুৰোধ জনাম আকৌ বাৰম্বাৰ কি সবে শান্তি হাকাৰে থাকক আৰু আইনটো কোনো নিজৰ হাত তুলি নল'ব এটা কথা আৰু মই এতিয়া যোৱা কেইঘণ্টা আমি এইটো গম পাই আছোঁ বিভিন্ন ঠাইৰ পৰা মানুহে ফোন কৰি আছে কোনোবা ঘৰ জ্বলি গ'ল কোনোবা মানুহ মাৰিবলৈ ওলাই আছে মানুহ কাটিবলৈ ওলাই আছে সেইবিলাক উৰা বাতিৰ ওপৰত কোনো মানে এইটো বিশ্বাস কৰিব নালাগে আমাৰ ফ'ৰ্চ চাফিচিয়েণ্ট আছে প্ৰথমটো সবে ভালকৈ সবে নিজৰ মাজত থাকিবই লাগে ছেকেণ্ডলি যদি কোনোবা ঠাইত কোনোবা দুষ্কৃতিকাৰী দেখা যায় পায় আমাক জনাওক পুলিচক খবৰ দিয়ক আমি ইমিডিয়েটলি লগে লগে একশ্যন লওঁ স্যাৰ ভিতৰৰ অঞ্চলবিলাক আপোনালোকে ইতিমধ্যে গৈছিল নে ফ'ৰ্চ যাব ফ'ৰ্চ এতিয়া মানে এক্সট্ৰা ফ'ৰ্চ যিখিনি আহি পাইছে অলৰেডি আমাৰ ডিপ্লয়মেণ্ট কৰা হৈছে আৰ্মি অলৰেডি মুভ কৰিছে আৰু ৰেপিড একশ্যন ফ'ৰ্চ আমাৰ আসাম পুলিচ বিভিন্ন ভিতৰীয়া অঞ্চল য'তে আছে চবতে আমাৰ ডিপ্লয়মেণ্ট কৰা হৈ আছে তেনেধৰণৰ কিবা ব্যৱস্থা কৰিছে নেকি এই মানুহ থকাৰ কাৰণে নাই সিকিউৰিটি আমাৰতো আমি ডিপ্লয় কৰিম চবফালে আৰু বাকী যি ঘটনা হৈছে তো যোৱাকালিৰ ঘটনাটো আমি অৰেষ্ট কৰি আছোঁ এইখিনি যি কৰিবলগীয়া আছে হৈছে আৰু চুবুৰীয়া জিলা চিৰাঙতো কিন্তু দেখিবলৈ পোৱা গৈছে লাহে লাহে কিছু ইয়াৰ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত চিৰাং জিলাৰ সেইটোৱে এইখিনি মানে এতিয়াহে মানুহৰ যদি এইটো বেটাৰ চেঞ্চ প্ৰিভেল নকৰে তেতিয়া আৰু বাঢ়ি যাব বিভিন্ন অঞ্চলত বাঢ়িব এইখিনি এইকাৰণে মই ৰাইজক অনুৰোধ জনালোঁ যে সবে শান্তি শৃংখলা বনাই ৰাখক আৰু আমাৰ এক্সট্ৰা ফ'ৰ্চ আমি চিৰাঙতো দিছোঁ ইয়াত কোকৰাঝাৰতো আমি দিছোঁ তাতো দিছোঁ আৰু কাকো তেনেকুৱা আইন নিজৰ হাতত তুলিবলৈ দিয়া নহ'ব অলৰেডি এৰেষ্ট কৰা হৈছে যোৱাকালিৰ ঘটনাটো কৰা হৈছে আজি যি আইন শৃংখলা এনেকুৱা অভদ্ৰামী কৰিছে পাথৰ দলিয়াইছে টায়াৰ জ্বলাইছে বাইক জ্বলাইছে সেইখিনিৰ ওপৰত আমি একশ্যন লৈ আছোঁ আজি কিমানমান মানুহ আটক কৰা হৈছে এতিয়া ডিটেইলছটো দিয়া ভাল নহয় যোৱাকালিৰ ঘটনাটো 19 জন ধৰা হৈছিল এতিয়াও কেইজনক আটক কৰা আছে আৰু আমি ভিডিঅ' ফুটেজ সেইখিনি চাই আছোঁ ক'ত ক'ত কি ঘটনা হৈছে বাইক জ্বলোৱা ঘটনা এইখিনি গ্ৰেপ্তাৰী কৰা হ'ব বিশেষ সতৰ্কতামূলক ব্যৱস্থা আমি তেনেকুৱা ব্যৱস্থা ৰাখিছোঁ আৰু ইণ্টাৰনেটটো মতলব বন্ধ কৰি দিয়া হৈছে বেছিভাগে বন্ধে উল্টা যোৱা চলি আছে সেইটো অলপ পিছত বন্ধ হৈ যাব সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমেৰে মই জনালোঁ চবক আহ্বান কৰিলোঁ যে আইনৰ ওপৰত আস্থা ৰাখক নিজৰ নিজৰ ঘৰত চবে থাকক আৰু আমাৰ ছিকিউৰিটি ছিষ্টেমটো থাকিব এইখিনি আমি চাম যিখিনি কৰিবলগীয়া আছে কৰা হ'ব জনাই দিয়া হ'ব আপোনালোকে